হেল্ল' কওকচোন হয় নেকি সৰস্বতী পূজা আছে মোক মডেলিং কৰিব মাতিছে মা মই বাৰু এনেও উইনাৰ পৰা মই ছোৱালীয়ে বাৰু মই এনেও পামেই বাৰু যিমান ছোৱালীৰ মাজত হ'লেও হ'ব মোক মই গৈ আছোঁ কেইটা বজাত 10টা বজাত মই 10:30 বজাত গ'লে হ'ব নাই মোৰ মানে মেকআপ অকণ আছে যে কাইলৈ মই 10টা বজাত গৈছোঁ দেই আপোনালোকে টেনশ্যন নল'ব হ'ব আৰু কিবা আছিলে এইটো এনেও মই পামেই বাৰু আপোনালোকে টেনশ্যনেই ল'ব নালাগে মই মেকআপ আৰ্টিষ্ট মাতি এনেও মানে এনেও ধুনীয়া সাজি যামেই হ'ব দিয়ক মই এতিয়া বজাৰলৈ যাবলৈ আছোঁ মই অকণমান ফুৰি আহোঁগৈ মেকআপ দুটামান কিনিবলৈ আছে নহয় হ'ব মডেলিং আছে মই বহুত ছোৱালী মাজত পাবই লাগিব মইনো পালে কি লিখা হ'ব বাৰু কাইলৈ মই আমেৰিকান লুক এটা কৰিম মা কিমান যে ধুনীয়া লাগিব মোক কাইলৈ মই পামেই কাইলৈ মই পামেই মা মই মেকআপ আৰ্টিষ্টকে ফোন কৰোঁ আৰু হেৰি নহয় কিবা আছিলে এইটো হেৰি আছে নহয় মেকআপ একদম ধুনীয়াকৈ কৰি দিব লাগিব মই ফোনেই কৰোঁ আৰু মই একদম উইনাৰ পাবই লাগিব যেনেকৈ হ'লেও হেল্ল' মই মানে কাইলৈ মানে সেই 10টা বজাত মানে হেৰি আছে এই সৰস্বতী পূজা উপলক্ষে মোক মানে মডেলিং কৰিব মাতিছে আৰু হেৰি নহয় মই কিন্তু উইনাৰ পাবই লাগিব কিন্তু কৈ দিছোঁ আকৌ আপোনাক মই কৰিলে পাবই কিমান লাগিব আপুনি কৈ দিয়কচোন এতিয়া মোক হেৰি এইটো 1 লাখ তলতো নহ'ব ওপৰতো নহ'ব মোক হ'ব মই 1 লাখ ওপৰত দিম লাগিলে আপুনি উইনাৰ একদম পুৱাই দিব লাগিব ধুনীয়া কৰি দিব লাগিব চেহেৰাটো মোৰ এনেও চেহেৰাটো ধুনীয়া আৰু অকণ কৰি দিব লাগিব দেই কৰিম আপুনি কিন্তু মোক 1 লাখ দিবই লাগিব দিম বেছি দিম লাগিলে হ'লেও ধুনীয়া আপুনি মানে একদম ধুনীয়া চেঞ্জ একদম ধুনীয়া কৰি দিম ধুনীয়া হেৰি কৰি দিব লাগিব কিন্তু মডেলিং কৰিবলৈ মাতিছে তই কৰিবি নাই মই কৰিম কেলেই নকৰিম আকৌ মইতো ফাৰ্ষ্টে পাম মইতো নকৰিলে নহ'বই মই আগতে উইনাৰ পোৱা নাই মই পামেই চাগে আমি ট্ৰেডিশ্যনেললৈকে ওলাম দে হ'ব ব'ল এতিয়া যাওঁ ব'ল এজন নামটো কি আছিলে বৰদৈ চিলা আপুনি কথা এটা কওঁ শুন আকৌ ফাগুনি কথা এটা কওঁ মোক মডেলিং কৰিব মাতিছে একেবাৰে একদম মোক কালি এনে ফোন কৰিছিলে বাৰু কালি একদম মেইনজনে ফোন কৰি কৈছে মোকো একদম অফিচাৰটো ফোন কৰি কৈছে আৰু মোক একদম ধুনীয়াকৈ বিউটি পাৰ্লাৰ মানুহ মাতিছোঁ 1000কৈ 1 লাখতকৈ ওপৰত দিব লাগিব মই দি পিনি একদম সুন্দৰীয়ে হৈ যাম আমি নিজে কৰিম আমি নিজে মেকআপ আৰ্টিষ্ট মইতো মেকআপ আৰ্টিষ্টে হ'লেও মই মেকআপ আৰ্টিষ্ট আৰু ধুনীয়া এজনী মাতি দিছোঁ একেবাৰে চকচকীয়া শুন না মই যে আমেৰিকাৰ লুক কৰি গম পাওঁ নাই তহঁতি আমাকো মাতিছিলে আমি আমেৰিকাৰ লুক নকৰিলেও হ'ব হ'ব দে যা ব'ল এনেবোৰ আমেৰিকাৰ লুক কৰিব চাম নহয় তাক ধুনীয়া লাগিব মোকেই লাগিব মোক বান্দৰী দেখিব হেল্ল' আহিছ নাই মোৰ বহুত দেৰি হৈছে ন 10টা বজাত যাবই লাগিব এতিয়া আকৌ 8টা বাজিলেই মোৰ একদম মানে 3 ঘণ্টামান লাগিব দেখোন কওঁতে কেতিয়া পামগৈ তাত গৈ পিনি মেকআপ কৰিবলৈ ইমান দেৰি পতা একদম 8:30 মানত পোৱাকৈ পতা হ'ব দে ঘৰটো আছিলে গুগলতো পোৱা নাই কলি গ'লো এইটোৱে ক'ব লাগে নেকি চাওঁচোন বাইদেউ কোনে কৈ এইটো মই চিনিয়েই পোৱা নাই গৈছোঁ ৰ'বা বাইদেউ কেইটা পাইছে কোননো আপুনি বৰদৈ চিলা I am butterfly ময়ো বৰদৈ চিলা ব'লক মেকআপ কৰিবলৈ মতা নাছিলে জানো পঠাওক কি পিন্ধিব লাগে মোক এয়া পিন্ধাই দিব লাগে কৰিম তুমি মোক একদম ধুনীয়া একদম ৰূপহী সুন্দৰী বনাই দিব কৰিম কিন্তু আপুনি 1 লাখ টকা গোটেই মোলে দিব 1 লাখ টকা কি 10 লাখ টকা দিব আকৌ দিব আইনাখন আনিছে নাই আইনাখন নানিলোঁ মই আইনাখন কোনোবা এনেকৈ যাচোন নিলাগে হ'ব এইখনতে চাই থাকোঁ আইনা মোৰ দৰকাৰ নাই আমাৰ ঘৰ আছে চাব এইখন চা আকৌ ইমান ধুনীয়া আইনা তেতিয়াহ'লে কিয় আকৌ আইনা খুজি আছিলে হ'ব
মজা লাগিছে একদম হৈছে মোৰ হৈছে আৰু কিমান ৰচোন মই হাগিব লাগিছে ৰ'ব আৰু বেছি নাই নহয় অকণমান টিপা দি থাকক গ'লেও যাওক আকৌ পেনে চেনে মই ধুই দিম দিয়ক 2 লাখ টকা দি দিব হৈছে কি মজা লাগিছে কি কৰোঁ বাৰু মই আপুনি আনে কিবা এটা পাবই আৰু হয় নেকি নেপালে কিন্তু তোৰ 1 লাখ টকা মই ঘূৰাই লৈ ল'ম নাই কিয় নাপাব আকৌ ইমানটো মেকআপ মোৰ ভাগত গৈছে আকৌ আপুনিতো কিবা এটা দিছে নেকি ৰ'বচোন মোৰ হাগিব লাগিছে এইটো ধৰকচোন দেই যাই বাৰু মোৰ হাগিব লাগিলে বুলি এনেই কৈ আহিলোঁ আমেৰিকা দেশটো আনিবলৈ পাহৰিলোঁ কি ক'ব মই এতিয়া মোৰ কিবা এটা মিলাব লাগিব মোৰ বহুত কিবা লাগিছে মোৰ কি কৰোঁ 1 লাখ টকাটো গুচি যাব কিবা এটা মিলাওঁগৈ কৃষ্ণ আপুনি চকুকেইটা নেমেলিব দেই নহ'লে বেয়া হৈ যাব আপুনি কিবা এটা নেপাব আপুনি যে কৈ আছিলে নেপাব আকৌ নেমেলিব এতিয়া আপোনাৰ ফচেনটো কৰিবগৈ লাগে কি সুন্দৰ লাগিছে আহক আপোনাক এতিয়া মই মডেলিং ফেশ্বন শিকাম আহক আপুনি ওখ অকণমান আপুনি মোতছেও কটীয়া দেখোন আপোনাৰ হাইটটোৱে দেখোন মডেলিং কৰিবলৈ দেখোন নহ'ব কি আকৌ মই 1 লাখতকৈ বেছি দি একদম ধুনীয়াকৈ সেই কিবা আছিলে মডেলিং মেকআপ কৰিবলৈ মাতিছোঁ আকৌ কৰিলে নহ'ব নহয় কৰিব লাগিব কিবা এটা এতিয়া আপুনি মোতছেও ওখ হৈ গ'ল দেখিছেনে অকণমান খোজকাঢ়ক আপুনি মই খোজকাঢ়িব নোৱাৰিছোঁ দেখোন পাৰিব পইচা চইচা দিলে নহয় মই যাব পাৰোঁনে বাৰু যাওক মই যাওঁতো এতিয়া যাওঁ পৰ্টেশ্বৰীহঁতক বাৰু ওলাই হ'লনে নাই হোৱা মোৰ বাৰু এনেও মোকে ধুনীয়া লাগিছে বহুত ভাল লাগিব ফেশ্বন হেৰি এইটো আমেৰিকাৰ হেৰিহে মাতিছে এইটো কি বুলি কয় আৰ্টিষ্টে মাতিছে মেকআপ আৰ্টিষ্টে মাতিছে আমি এনেও ধুনীয়া হ'ম ন তাইতছে তই নাভাবি যে তাই উইনাৰ হ'ব আমি উইনাৰ হ'ম এবাৰ মই মাতিলোঁ মোক মেকআপ কৰি ফলাই দিছে বৰ ভমকা কৰি পেলালে মইতো দেখিছিলোঁ নহয় তুমি এই ঘৰ মানুহৰ পৰা ওলাই আহিছা যে আই এম বাটাৰফ্লাই কোন তুমি তহঁতি মোক চিনি পোৱা নাই আই এম বাটাৰফ্লাই ক'তনো চিনি পাবি মোৰ ইমান ধুনীয়া মেকআপ কৰি দিছে একেবাৰে সুন্দৰী পমিলা হৈ গৈছোগৈ তই যে উইনাৰ পাবি হ'ব দেই তহঁতৰ লগত মই নাযাওঁ দেই মোৰ তহঁতৰ লগত গ'লে খৰাই লাগিব মই যিহে ধুনীয়াকৈ মেকআপ কৰি লৈছোঁ প্ৰতিযোগীসকলক মঞ্চলৈ নিমন্ত্ৰণ কৰা হৈছে তোমাক এতিয়া মই 2টামান প্ৰশ্ন কৰিম সৰস্বতী বাহন কি নিগনি বা ভেকুলী সুন্দৰ উত্তৰ সৰস্বতী হাতত কি লৈ থাকে টাকা হাৰমনিয়াম সুন্দৰ উত্তৰ এতিয়া সৰস্বতী পূজা কিয় উদযাপন কৰা হয় ধুনীয়া ছোৱালী বাচিবলৈ আৰু প্ৰশ্ন সুধিম নাৰদে লৈ থকা বিনখন কাৰ সৰস্বতী প্ৰতিযোগীসকলে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰা মই কি খুব আৰু এতিয়া কালি জহনি দেখিছে কি মেকআপ কৰি দিছে বাবু
নাযায় মই কেনেকৈ যাম আইও এসোপা জহনি জনীজনীয়ে মোক কি কৈ দিলে 1,00,000 টকা গৈ ল'ম নাই নাই মিতালীৰ লগত গৈ আনি দিওঁগৈ আকৌ মোক গোটেই নাই নাই মিঠাতেল এখন ঘঁহি মই ঘঁহি দিওঁ তাৰপিছত মই বৰদৈচিলাক সিহঁতৰ ঘৰলৈ গৈ টাউনলৈ গৈ মই কৈ থৈ আহিমগৈ